প্ৰথম ভাৰতৰ ইংৰাজ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিং 1833 চনত। প্ৰথম ভাৰতীয় ভাইচৰয় হ'ল লৰ্ড চাৰ্লছ কেনিং 1858 চনত। প্ৰথম ভাৰতৰ গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড মাউণ্টবেটেন। প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ হ'ল হীৰালাল জে কেনিয়া 1950 চনৰ পৰা 1951 চনলৈ। প্ৰথম ভাৰতীয় সেনাধ্যক্ষ হ'ল জেনেৰেল কে এম কেৰিয়েপ্পা। প্ৰথম ভাৰতীয় ফিল্ড মাৰ্শ্বাল হ'ল এছ এম এফ জে মানেকশ্ব 1947 চনৰ পৰা 1950 চনলৈ। প্ৰথম ভাৰতীয় বায়ুসেনাৰ বিভাগৰ প্ৰধান হ'ল এয়াৰ মাৰ্শ্বেল ছাৰ থমাছ এডামছ্ 1948 চনৰ পৰা 1950 চনলৈ। প্ৰথম ভাৰতীয় সেনাবাহিনীৰ প্ৰধান হ'ল জেনেৰেল এম ৰাজেন্দ্ৰ সিংজী 1955 চনৰ এপ্ৰিল-মে'। প্ৰথম ভাৰতীয় নৌবাহিনীৰ প্ৰধান হ'ল ভাইচ এডমিৰেল আৰ ডি কাটাৰী 1958 চনৰ পৰা 1962 চনলৈ। প্ৰথম ভাৰতৰ একমাত্ৰ গভৰ্ণৰ জেনেৰেল হ'ল চক্ৰৱৰ্তী ৰাজা গোলাৰাচাৰী 1958 চনৰ পৰা 62 চনলৈ। প্ৰথম ভাৰতৰ দক্ষিণ মেৰু বিন্দুত পদাৰ্পণ কৰা প্ৰথম ভাৰতীয় হ'ল কৰ্ণেল জে কেবাজাছ 17 জানুৱাৰী 1989 চনত। প্ৰথম ভাৰতীয় ইংলিছ চেনেলত 34 কিলোমিটাৰ সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় পুৰুষ হ'ল মিহিৰ সেন 27 ছেপ্টেম্বৰ 1958 চনত। ইংলিছ চেনেলত সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা হ'ল আৰতি সাহা 29 ছেপ্টেম্বৰ 1959 চনত। প্ৰথম ভাৰতীয় এভাৰেষ্ট শৃংগ বিজয়ী টেনজিং নাৰ্গে 29 মে' 1953 চনত। প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী হ'ল আচাৰ্য বিনোবা ভাৱে 1958 চনত। প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ 1913 চনত। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হ'ল ড৹ ৰাজেন্দ্ৰ প্ৰসাদ 1950 চনৰ পৰা 1962 চনলৈ। ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হ'ল সৰ্বপল্লী ৰাধাকৃষ্ণণ 1952 চনৰ পৰা 1962 চনলৈ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ল জৱাহৰলাল নেহৰু 1947 চনৰ পৰা 1968 চনলৈ। ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হ'ল বল্লভভাই পেটেল 23 আগষ্ট 1947 চনত। ভাৰতৰ প্ৰথম চলচ্চিত্ৰ হ'ল ৰাজা হৰিশ্চন্দ্ৰ 3 মে' 1913 চনত। ভাৰতৰ প্ৰথম সাবাস চলচ্চিত্ৰ হ'ল আলাম আৰা 14 মাৰ্চ 1933 চনত।